নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে চাগে থাম্বনেইলটো চাই। মই আজি চাইকেল লৈ গৈ আছোঁ আজি মহামৃত্যুঞ্জয় মন্দিৰ চাবৰ কাৰণে। তাৰপিছত অকলে যাম আজি মই। এতিয়া সময় বাজিছে 4:45 আৰু এতিয়া মই গৈ থাকিম আৰু বাটত দেখাই গৈ থাকিম। চাই থাকিব আপোনালোকে ভিডিঅ'টো। আমি এতিয়া পাম এইফালে বাওঁহাতে এইখন মানে জিলা কাৰাগাৰ জেলখন আছে, মৰিগাঁও জিলাৰ জেলখন। এইটো বাটে যায় জেললৈ। এতিয়া 5টা বাজিব পৰা নাই মানে, তথাপি আহিছোঁ। আৰু আজি মানে বৰষুণটো অলপ মানে ডিষ্টাৰ্ব কৰিছে। এতিয়া কিনকিনকৈ বৰষুণ পৰি আছে। আপোনালোকে হয়তো ভিডিঅ'টো অকণমান গোলা দেখিছে, মানে আন্ধাৰ হৈ আছে, বৰষুণ হৈ আছে, পৰিও আছে অলপ। ঠিক নাই যাব পাৰোঁ নে নোৱাৰোঁ, তেও ওলাইছোঁ যিহেতু চেষ্টা কৰি চাম, যাম। আৰু বৰষুণ পৰিলে মানে অলপ ডিষ্টাৰ্ব হ'ব, তেও যাম আৰু। এইখন হ'ল ঘনকান্ত বৰুৱা মহাবিদ্যালয়। পশ্চিম মৰিগাঁও এইটো কৃষ্ণ মন্দিৰ। টাউন সোমাইছোঁ মানে, মৰিগাঁও টাউন পাই গৈছোঁগৈ, মেইন টাউনখন এইখনে। গৈ আছোঁ, এতিয়াও ভালকৈ মানে বেলি ওলোৱা নাই। আৰু মই ইফালে চাইকেল লৈ আহি আছোঁ, অকলে আহি আছোঁ আজি। বৰষুণ পৰি আছে কিনকিনকৈ, কি হয় চাই থাকিব। যাব পাৰোঁ নে নোৱাৰোঁ, তাত বৰষুণ দিলে মানে যাব নোৱাৰিম। এইখনেই হ'ল মৰিগাঁও টাউনখন, পুলিচ পইণ্ট। দোকান খোলা নাই, মানুহ নাই যিহেতু ইমান ৰাতিপুৱাই, মানুহ কম আছে বাটে পথে। যাওক, চাইকেল লৈ আহি আছোঁ। আৰু এইফালে বৰষুণ পৰি আছে অলপ অলপকৈ। আজি মানে আহিম বুলি ভাবিছোঁ, যেতিয়া বৰষুণ পৰিলেও গৈয়ে থাকিম। ডাঠ বৰষুণ পালে মানে ৰম নহ'ব, মানে গৈয়ে থাকিম আজি। যাম বুলি যিহেতু আহিলোৱে ওলাই, চাই থাকিব। এইখন হ'ল মৰিগাঁও মহাবিদ্যালয়। মই এখনত এবছৰ পঢ়িছোঁ, ফাৰ্ষ্ট ইয়েৰটো। এইখন মই 1 বছৰ পঢ়িছিলোঁ, তাৰপাছতে মানে পঢ়া নাই আৰু। এতিয়া মানে বিন্দাছ অকলে আহি আছোঁ। আৰু এতিয়াও বেলিটো ওলোৱা নাই। ৰাতিপুৱা পৰিৱেশটো মানে খুব ভাল লাগে এনেকুৱা সময়ত, ঠাণ্ডা বতাহটো মাৰি থাকে, সেইটো লৈ মজা লাগে। আৰু যাক মই এতিয়া অকলে আহিছোঁ, লগত কোনো নাই, ভাল লাগিছে অকলে যদিও। চাই থাকিব ভিডিঅ'টো আগলৈ কি হয়। এতিয়া জালুগুৰি পাৰ হৈছোঁ, আৰু আজি মই প্ৰথমবাৰ আহিছোঁ মানে, আৰু অকলে আহিছোঁ। চাম বুলি আহিছোঁ যিহেতু, আজি মই অকলে হ'লেও আহিম বুলি আহিলোঁ। লগৰবিলাকক লগ ধৰিছিলোঁ, মানে সিহঁতে ক'লে নাই কাম আছে নাযাম। সেইকাৰণে মই মানে আজি ভাবিছোঁ নাই যামেই বুলি ক'লোঁ, যেতিয়া মানে আহিছোঁ সেইকাৰণে। আৰু অকলে আহি আছোঁ, চিনিও নাপাওঁ। গুগল মেপত মানে চাই যাম বুলি ভাবিছোঁ। নগাঁৱলৈ গৈ পাইছোঁ, তাৰ বাদ বাকী যাই পোৱা নাই। চাই থাকিব কি হয় বাৰু। আজি ৰাতি মানে ইফালে হয়তো আজি বহুত ধুমুহা বতাহ মাৰিছিল নেকি, বৰষুণটো পৰিছে।
এয়া গছ জোকালে মানে ৰাস্তাত পৰি আছে, এডাল এপ্ৰিল ফুল পৰি আছে। এতিয়া সময় হৈছে 7টা আৰু 7টা বাজিছে। এতিয়া ৰ'দটো বহুত এফালে বহুত টানকৈ ওলাইছে আৰু এতিয়া মই পাইছোঁ সেই কাছমাৰী পাইছোঁহি, চাই থাকিব। আজি সোমবাৰ আছিল মানে, সেইকাৰণে বলবমৰ মানুহবিলাক আহি আছে আৰু এইবোৰ মানুহ তালৈ যাব কিজানি। এতিয়া আহি আছোঁ, গুগল মেপ চাই আহি আছোঁ, মানে পাম আৰু গুগল মেপে যদি সঁচা কথা কৈ আছে তেতিয়াহ'লে বেয়াও বেছি নাই, অলপ আছে। এতিয়া টাইমটো হৈছে চাই দিছোঁ, ইয়াত টাইমটো মানে 8:20 হৈছে ৰাতিপুৱা। আহি আছোঁ। এতিয়া পাই গ'লোহি গন্তব্যস্থান আৰু আপোনালোকে চাওক। আমি ফোন করি এতিয়া মানে আজি সোমবাৰ আছিল, সোমবাৰ কাৰণে মানে বহুত মানুহ ভিতৰত সোমাব পৰা নাই নোৱাৰো ঠিক নাই, মানে একে সোমবাৰ দেখি মানে আজি মানুহবোৰ বেছি আছিল, বহুত মানুহ আছে এতিয়া লাইনত। এতিয়া ভিতৰত সোমাব পাৰোঁ নোৱাৰোঁ এইটো ঠিকটো নাই। এতিয়া যিমান মানুহ দেখিছোঁ মানে হাতত আনে কি হয়। ইফালে বাহিৰতে চাকি জ্বলাই আছে, মানে ভিতৰত চাকি জ্বলাব নিদিয়ে সেইকাৰণে বাহিৰতে জ্বলাই আছে।
এতিয়া মই মানে লাইনত খাৰা হৈ আছোঁ, পাৰিলে ভিডিঅ'টো দেখাম কি হৈ গ'ল। ঘুমাই পেলাই ঘূৰ ঘুমাটো মানুহটোহে গাব তাত যদি সোমাবলৈ যোৱা নিজেও জেগা নাপায়। ভিতৰত মানে মোবাইল নিব নিদিলে, মোবাইল নিব দিছে কিন্তু ভিডিঅ' কৰিব দিয়া নাই, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ ভিতৰৰ ভাগটো। এতিয়া মানে মোৰ অহা হৈ গ'ল অলপ টাইম, আৰু চাই কৰি হৈ গ'ল গোটেইখিনি, আৰু মোবাইল মানে ভিতৰত ভিডিঅ' আৰু ফটো মাৰিবৰ কাৰণে মানে নিদিয়ে ভিতৰত, সেইদেখি ভিডিঅ'খিনি দেখাব নোৱাৰিলোঁ। আৰু মানুহ আজি কিন্তু বহুত, আজি সোমবাৰ যিহেতু বহুত মানুহ আছিল আজি। আৰু মোৰ চাইকেলখন দেখা দিছোঁ, এইখন লৈ মানে তাৰ পৰা আহিছোঁ, মৰিগাঁও মানিপুৰৰ পৰা গৈছোঁ, এতিয়া যামগৈ। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ, বাই।